মাই নেম ইজ অংকিতা আৰু আজি আপোনালোক সকলোকে ঈদ মুবাৰক জনালো আৰু আশা কৰিছো সকলোৱে ভালে আছে এইটো বাবু আহিছে এনে বাবু ই আমাৰ নিজৰে হয় ভাইটি হয় কি নিছে মোৰ কাৰণে ও থ্যাংক ইউ স্যানিটাইজাৰ লৈ আহিছে হি মোৰ কাৰণে থ্যাংক ইউ ভালে হ'ল তুমি আহিলা মই ঈদৰ ব্লগ বনাব আৰম্ভ কৰিছো আহা আহা কইবা বলা বলা মানে খুব মৰম লাগে আৰু হিও আমাক খুব মানে ভাল পায় আৰু এই তাতে আলমাৰীৰ কাষত হি এতিয়া ৰখি আছে তাতে তাৰে পৰা হি খেলা বস্তুবোৰ ওলাই থাকে কি লাবা বাবু কি ডক্টৰ ওলোৱা এই দেখিছে সেনেকৈ থাকে আমাৰ লগত আহিব খেলিব তাৰপিছত ডক্টৰ খেলিব কিবা কিবি সেনেকৈ উল্টা পুল্টা বস্তু ওলাই থাকিব হয়নে এইফালে আহা আইঅ বাবু দিয়া দিয়া তুমি ডক্টৰ হ'বা হয় নেকি ঠিক আছে মই পেচেণ্ট অঁ বাবু মোৰ পেটৰ অসুখ হৈ থাকে কি কৰিম এতিয়া পেটৰ অসুখ আৰু ভাবিব লাগিব ন ইমান বিজি ডক্টৰ ন তুমি কালি শেষ কৰি দিছে আছে তেজ লোৱা অলপমান তেজটো লৈ কিনে ক'ব লাগিব হয়নে নেকি মই নাৰ্ছ ন তেজে নাপাওঁ অ বাবু মোৰ এটা গাত গুটি গুটি ওলাইছে গাড়ী আহিব লাগিব বেয়া নেকি কি এতিয়া আজি মোক খোলা দেখা মোৰ এতিয়া বহা মোৰ খোলাত বহা মোৰ কথা পাতিম ইমান কিউট লাগে দেখিছে ফ্ৰেণ্ড এনেকৈ থাকে সি আমাৰ লগত আহা কোলাত বহা দিনটো এনেকৈ থাকিব সি হয়নে বাবু হাই ফ্ৰেণ্ডছ কৈ দিয়া হাই ফ্ৰেণ্ডছ মই হয় ডক্টৰ আৰু আপোনালোকৰ বেমাৰ হ'লে মোৰ তাতে আহি যাব আপোনালোকৰ বেমাৰ হ'লে মোৰ তাতে আহি যাব অঁ মই ভাল কৰি দিম মই আছো নহয় জিন্দা আছে বাবুই বাবু তোমাৰ নামটো কি বৰ্মন ক্লাছ কেজি আৰু মই মহৰ্ষি বিদ্যা ক্লাছ কেজি আৰু মহৰ্ষি বিদ্যা মন্দিৰত পঢ়ে ন আমাৰ ইফালে এইটো জিকু হয় এনেকৈ সি এনেকৈ শুই থাকে জিকু মানে গেটখনৰ ভিতৰৰ পৰা এনেকৈ দেখা পায় জিকু এইটো জিকু 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 এনেকৈ থাকে সি আমাৰ ঘৰত এনেকৈ সি থাকে এনেকৈ সি শুই থাকে আৰু ৰাস্তাত তেনেকৈ আমাৰ গেটৰ মুখতে থাকে খুব মৰম লাগে জিকু 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 এয়া চাই আপোনালোকে ভাবিছে চাগে মইনো আজি শাৰী কিয় পিন্ধিছোঁ মানে এয়া ৱাৰ্ড্ৰবটো অলপ চাফা কৰি আছিলোঁ তেতিয়া এই শাৰীখন দেখি পেলাই ভাবিলোঁ পিন্ধি লওঁ আৰু আজি এনেও ঈদ তো ভাবিলোঁ এনেকৈ পিন্ধি লওঁ আপোনালোকে জনাবচোন ঈদত পিন্ধা আউটফিটৰ নিচিনা হৈছেনে আৰু সেইকাৰণে পিন্ধি পেলাই ভাল লাগিছে মোৰ আউটফিটটো এয়া এইখন বহুত পুৰণা শাৰী একচুৱেলি হৈ গৈছে 15 ইয়াৰ্ছমান পুৰণা শাৰী হয় এইখন তো আজি মন গ'ল এনেই পিন্ধিবৰ কাৰণে তো পিন্ধিলোঁ এনেই ঘৰতে আৰু ঘৰত লাঞ্চ বনাব দিছোঁ ঈদ স্পেচিয়েল লাঞ্চ এতিয়া 12:30 হৈছে দুটামানত লাঞ্চ কৰিম আৰু দেখাই থাকিম আপোনালোককো কি খাওঁ আজি আৰু জনাব আপোনালোকে ঈদত খোৱাৰ লাঞ্চৰ নিচিনা হৈছেনে এইকেইটা হ'ল আমাৰ ঘৰৰ এল'ভেৰা খুব ধুনীয়া লাগে
মানে ৰাতিপুৱা উঠি দেখিলে ন খুব ফ্ৰেছ লাগে এল'ভেৰাকেইটা দেখিলে। ছাতৰ ওপৰতো এল'ভেৰা আছে এয়া, মানে তাতে বহুত সৰু সৰু পুলি হৈ যায় কেইদিনমান পিছতে, তো এনেকৈ আনি পেলাই ইয়াতে ৰুই দিওঁ। এয়া হৈছে আজিৰ লাঞ্চ। তো আমাৰ লাঞ্চ ৰেডি হৈ গৈছে আৰু ইহঁতে বহিছে। আপোনালোকে ক'বচোন মানে ঈদৰ স্পেচিয়েল লাঞ্চ টাইপ হৈছেনে? এনেতো ঈদত খুব ধুনীয়া টেষ্টি খানা খায়, তেওঁলোকো খুব টেষ্টি হয়। তো আজি আমাৰ লাঞ্চত আছে কণী ভাজা, তাৰপিছত চালাড আৰু ভেন্দি ভাজা। ভেন্দি ভাজাটোত আপোনালোকে এটা কাম কৰিব পাৰে, ভেন্দি ভাজা হোৱাৰ পিছত একদম লাষ্টত আপোনালোকে অকণমান নেমু চেপি দি দিব, খুব টেষ্টি লাগে সেই ভেন্দি ভাজাটো খাই। আৰু লগতে আছে লোকেল চিকেন আৰু দৈ। তো লাঞ্চটো কৰি আপোনালোকক লগ পাই আছোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ। তেতিয়া ভাত খাই অলপ ৰেষ্ট ল'লোঁ আৰু দুপৰীয়াৰে অলপ লোকেল চিকেনো ৰৈছিলে আৰু মই সেই লোকেল চিকেনৰ মানে চুপ খাই বহুত ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ অলপমান চুপ বনাওঁ আৰু ৰ'ব দেখাই আছোঁ আপোনালোকক চুপটো। ফ্ৰেণ্ডছ, এতিয়া এনেই অলপ ইভিনিং ৱাক কৰি আছোঁ, এনেই আমাৰ ৰাস্তাটোতে আৰু চিধা এনেকৈ সেই ৰাস্তাটোতে, মানুহ নাই, এনেকৈ অকলে এই ৰাস্তাটোতে এনেকৈ খোজকাঢ়ি আছোঁ। আৰু ঘৰত থাকি বৰ লাগে ন, কিমাননো আৰু ঘৰত থাকিম, সেইকাৰণে অলপ খোজকাঢ়িবলৈ ওলাই আহিছোঁ আৰু সেয়ে এনেকৈ খোজকাঢ়ি আছোঁ। তো দেখাই থাকিম অলপ এইকেইটা এনেকৈ আমাৰ লগত এনেকৈ ঘূৰি থাকে। সেনেকৈ নিদিবা মোলো, সেনেকৈ নিদিবা এইকেইটা। এইকেইটা আমি ওলালে আৰু এনেকৈ আমাৰ পিছে এনেকৈ ঘূৰি থাকে আৰু। সেইকেইটা বহুত কিউট হয়, আমাৰ মানে ফ্ৰেণ্ড আৰু ক'ৰবাত ওলালে এইকেইটা। আৰু মই কলেজত গ'লেও সিহঁতে পূৰা আগবঢ়াই দিব আৰু মোক একদম আগলৈকে, তাহাঁতে মোক একদম আগলৈকে থ'বলৈ যায়। আৰু কেতিয়াবা আহিলেও কলেজৰ একদম দৌৰি যাব ইহঁতে। জিকু ছাৰ হাতত কামুৰি দিব, হৈ গৈছে, এইটোত নাই আৰু, পেকেটটো পেলাই দিয়া। জিকু জিকু খানা বিচাৰি আছে, নাই আৰু চেছ খতম। जीकू गुरी मुन्नी आ जाओ। जीकू कुछ भी नहीं है, क्या खाने के लिए पूछते रहते हो। जीकू এইকেইটা এনেকেই থাকে আৰু দেখিছেনে, ইমান কিউট এইকেইটা। এইটো এটা, সেইটো ইহঁতৰ মাক হয়। জিকু 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 বাই বাই। এই সোমাই আহিল এইটো। আই জিকু এইটো আহিছে। এতিয়া এনেকৈ চাই থাকে আৰু আমাৰ এইয়া সোমাবলৈ ইচ্ছা কৰে, এইয়া ট্ৰাই কৰি আছে সোমাবৰ কাৰণে। চিকু চিকু এনেকৈ চাই থাকিব সিহঁতে, আৰু ইয়াতে এনেকৈ টোপনিও মাৰে। বাই 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 বাই। ব্লগটো ইয়াতে এণ্ড কৰোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু এই ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে প্লিজ বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ লেটেষ্ট আপডেটবোৰ পাই থাকে আপোনালোকে। তো বাই বাই।